নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাইলৈ যিহেতুকে আমাৰ অসমীয়া ৰঙালী বিহু আৰু সেইটো কাৰণে আমি এতিয়া বজাৰলৈ লৈ আহিছোঁ, বজাৰ কেইটামান কৰিম বুলি। চাওকচোন, গোলাঘাটৰ বজাৰখন আপোনালোকক দেখাম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। মোৰ লগতে এয়া দাদা আৰু ভিনদেউ আৰু মোৰ বা ওলাই আহিছে। সিহঁতেওনো কি লয় দেখাম, চাই যাওক। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কিনো হয় নজনাকে কাষৰলৈ আহিলে জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা। অসমীয়া ৰঙালী বিহু বাপতিসাহোন বুলি ক'লে আমাৰ গামোচাখন প্ৰথমেই হাতলৈ আহে। এয়া চেনাই বাবে আৰু চাওকচোন, আৰু মই কি আজি বজাৰ কৰিলোঁ সকলোখিনি দেখাম আপোনালোকক। এয়া এনেকৈ সকলো কাৰণে পেকিং কৰি লৈছোঁ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কিনো হয় নজনাকে কাষৰলৈ আহিলে জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা। যিহেতুকে মই গৰু বিহুৰ দিনাখনো ডিউটিলৈ যাবলগীয়া হ'ল, সেইবাবে মই দাদাৰ লগতে হোটেলৰ বছকো মই গামোচা এখন দি সেৱা ল'লোঁ। আৰু এয়া চাওকচোন, আৰু বছৰৰ ল'ৰাটোৰ লগতো মই এয়া ডিম ভাঙা খেলিলোঁ। এয়া চাওকচোন, গোটেই দিনটো খুব ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু কি কৰিলোঁ আপোনালোকক দেখাই যাম। আৰু ঘৰৰ পৰা নিয়া পিঠাও সকলোকে খোৱালোঁ। সঁচাকৈ বহুত ভাল লাগিলে দিনটো। আপোনালোকক কেনেকৈ বুজাম মই ভাবিব পৰা নাই, যদিও ঘৰখন এৰি থাকিবলগীয়া হৈছে। সঁচাই বহুত বেছি ভাল লাগিছে। আৰু যদি সঁচাই মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।